Hello everyone, welcome back to my another mini vlog. কেইটা দিন মোৰ ইনষ্টা ফিডত আহি আছিল মিক্স ফ্ৰুটছৰ দোকানখন আৰু যেহেতু আহিছো এই কাৰণে দোকানখন দেখি ৰব নোৱাৰিলো। পিছ আৰু 50 টকাৰ ভিতৰতে পাই খাই খুব বেছি ভাল লাগিল। জানেই নহয় ৰাইজ মোৰ 12টা মাহত 13টা বেমাৰ সেই কাৰণে আহিলো ফাৰ্মাসীৰ পৰা ঔষধ লৈ। হোষ্টেল আহি দেখিলো পংখিবা পুৰা নাচিবৰ কাৰণে ৰেডি হৈ আছে। কিন্তু আমাৰ কলেজ উইক ষ্টাৰ্ট হৈ আছে আৰু কলেজ আহি দেখিলো হেয়াৰ ষ্টাইলৰ প্ৰতিযোগিতা হৈ আছে। নমস্কাৰ, আজি ডেন্স কৰিবলৈ আহিছো নাচিব মানে অসমীয়াতে কৈছো আৰু এখন ল'ৰা মানুহ কিন্তু ইমান ধুনীয়াকৈ ছোৱালী হৈ দিবা ধুনীয়াকৈ নাচিবি দেই। কিন্তু কলেজ উইকৰ বতৰ সকলোৱে নাচি আছে আৰু আমি ইয়াতে বহি বহি আমেজ লৈ আছো দেই। কিন্তু তেনেকৈ বহুতো প্ৰতিযোগিতা হ'ল। আকৌ আমি সন্ধিয়াকৈ আহিলো দেই কলেজ। ৰাইজ এইবাৰ মই একোৱেই পাৰফৰ্ম কৰিবই নোৱাৰিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে।